নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ মোৰ আজি এই ভিডিঅ'টোলৈ। বন্ধুসকল, এই ভিডিঅ'টো দেখাম যে আপোনালোকৰ কোনখন আইটিআইত কিমান ট্ৰেড আছে, কোনটো ট্ৰেডত মানে কিমানটা চিট আছে সেইটো দেখাম। এইটো বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। ট্ৰেড চিলেকশ্যন কৰাৰ আগত প্ৰথমতে এই পিডিএফটো চাই লওক আপোনালোকৰ কোনখন মানে আইটিআইত কিমানটা ট্ৰেড আছে, এছচিবিটি, এনচিবিটি, তাৰপিছত সেই ট্ৰেডৰ সংখ্যা কিমান। এই পিডিএফটো আপোনালোকে ক'ত পাব সেই বিষয়ে মই লাষ্টত কৈছোঁ। গতিকে পিডিএফটো মই সম্পূৰ্ণ দেখাব নোৱাৰিম, গতিকে মই ভিডিঅ'টো চাই থাকক, তাৰপিছত পিডিএফটো ডাউনলোড কৰি আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি চাব পাৰিব। প্ৰথমতে আপোনালোকে কি কৰিব, প্ৰথমতে ক্ৰমত যাব। প্ৰথমতে আপোনালোকে ক্ৰমত অ'পেন কৰিব, ক্ৰম বা কোনোবা এটা ব্ৰাউজাৰ অ'পেন কৰি ITI ৱেবছাইটটো অ'পেন কৰিব। তাৰপিছত আপোনালোকৰ ই ছাৰ্ভিচত ক্লিক কৰিব। ই ছাৰ্ভিচ যে আছে তাত ক্লিক কৰাৰ পিছত চিট এভেইলিটিত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিব যে চিট এভেইলিটি গভৰ্ণমেণ্ট ITS 2022, তাত ক্লিক কৰিলে এই পিডিএফটো আপোনালোকে পাব।